Hello friends, আজি এটা ইন্টারেস্টিং টপিকৰ ওপৰত কথা পাতিবলৈ ওলাইছো আৰু টপিকটো হৈছে ইংলিশ ল্যাঙ্গুৱেজ। ইংলিশ ল্যাঙ্গুৱেজ খসাকৈয়ে ইম্পৰ্টেন্ট আছে। আসামিজ মিডিয়ামত ষ্টুডেন্ট সকলৰ বাবে বেছিকৈ ইম্পৰ্টেন্ট আছে। ৰাইট? আসামিজ মিডিয়ামত পঢ়া ষ্টুডেন্ট সকলৰ কাৰণে ইংলিশ ল্যাঙ্গুৱেজ জনাটো এটা ডাঙৰ এচিভমেন্ট হয় নহয় বাৰু? মই এজন আসামিজ মিডিয়ামৰ ষ্টুডেন্ট, গতিকে এই বিষয়ে মোৰ ভাল এক্সপেৰিয়েন্স আছে। আসামিজ মিডিয়ামত পঢ়া ষ্টুডেন্ট সকল আৰু হিন্দী মিডিয়ামত পঢ়া ষ্টুডেন্ট সকলৰ মনত সদায় ইংলিশ ল্যাঙ্গুৱেজ লৈ ভয় থাকে। গতিকে আজি মই এই ভয়ক দূৰ কৰিবলৈ ওলাইছো। সো লেটস বিগিন। এতিয়া আমি প্ৰথমে আসামিজ মিডিয়াম আৰু হিন্দী মিডিয়ামৰ ষ্টুডেন্ট সকল ইংলিশ ল্যাঙ্গুৱেজত কিয় কমজোৰ আছে বা ভালকে নজনাৰ কাৰণ কি আছে তাৰ ওপৰত কথা পাতিম। চাওক, আসামিজ মিডিয়ামত পঢ়া ষ্টুডেন্ট সকলৰ স্কুলবিলাকত প্ৰথম এলপি স্কুলৰ পৰা আৰম্ভ কৰি কলেজলৈকে যিমানবোৰ সাবজেক্ট থাকে সব আসামিজ মিডিয়ামত থাকে আৰু হিন্দী মিডিয়ামৰ স্কুলবিলাকত হিন্দী ল্যাঙ্গুৱেজত থাকে আৰু তাৰে এটা মাত্ৰ ইংলিশ সাবজেক্ট থাকে। ইংলিশ সাবজেক্টটো এনেই কম থাকে আৰু কমকে পঢ়োৱা হয় আৰু ইংলিশ ল্যাঙ্গুৱেজটো আৰু ভালকে জনাৰ বাবে আৰু ভালকে শিকাবৰ বাবে কোনো এক্সট্ৰা ক্লাसेस নাথাকে। কিন্তু বন্ধুসকল ভয় নকৰিবা, আসামিজ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে বা হিন্দী মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে যেনেদৰে ইংলিশ ল্যাঙ্গুৱেজক লৈ প্ৰবলেমছ হয়, সেম প্ৰবলেমছ ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰো হয়। তেওঁলোকে আসামিজ ভালকে নাজানে। তেওঁলোকে কয় আসামিজ ল্যাঙ্গুৱেজটো বহুত টান আছে, তাত স্বৰবৰ্ণ আছে, ব্যঞ্জন বৰ্ণ আছে, মাত্ৰা আছে ইত্যাদি ইত্যাদি, আৰু ইয়াৰ লগতে যুক্তাক্ষৰ নিচিনা শব্দবোৰ আছে যাক ইংলিশ মিডিয়ামৰ ষ্টুডেন্টসকলে বহুত টান পায়। কিন্তু আপোনালোকে ইমান টান সাবজেক্টটো পঢ়ি সহজ কৰি দিছে আৰু ইমান সহজ সাবজেক্ট ইংলিশ সাবজেক্টটো টান বুলি অনুভৱ কৰে। ইংলিশ ল্যাঙ্গুৱেজত স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, মাত্ৰা, যুক্তাক্ষৰ একো নাই। গতিকে ইংলিশ ল্যাঙ্গুৱেজ একো নাই, একদম সিম্পল। আৰু ইংলিশ ল্যাঙ্গুৱেজটো সঁচাকৈয়ে সহজ আছে। সেইকাৰণে মই আপোনালোকক বিলিভ কৰোঁ যে আপোনালোকে ইংলিশ ল্যাঙ্গুৱেজটো শিকিবলৈ বেছি সময় নালাগিব, কাৰণ আপোনালোকে ইমান টান সাবজেক্টটো ইজি কৰি দিব পাৰিছে। তেনে ইংলিশ ল্যাঙ্গুৱেজটো এনেই সহজ আছে। সো এই কাৰণে নিজৰ ওপৰত বিলিভ ৰাখা, কনফিডেন্স থাকা, আপোনালোকক কোনেও ৰখাব নোৱাৰে। নেক্সট ভিডিঅ'ত আমি কথা পাতিম ইংলিশ ল্যাঙ্গুৱেজক কেনেকৈ সহজ কৰি ইজি কৰি শিকিব পাৰিম। থেংক ইউ সো মাচ। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আপোনাৰ তাত মোৰ নেক্সট ভিডিঅ' প্ৰথম নটিফিকেশ্যন যাব।